Subscribe my channel and press the bell icon for latest update. Hello friends, I am Nava. Welcome you to my YouTube channel. বন্ধুসকল আজি আমি আলোচনা কৰিবলৈ যাম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। যোৱা সপ্তাহত আমি আলোচনা কৰিছিলো সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডিফিনিট টেন্স। সো আজি আমি ইয়াৰ তাৰ নেক্সট স্টেপ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিব গৈ আছো। সো আমি জানিব লাগিব হোৱাট ইজ এ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ক'ত ইউজ কৰোঁ and what is the definition of present continuous tense. So friends, at first we should know the definition of present continuous. That means present continuous কি হয়? Present continuous বুলি ক'বলৈ যাওঁতে আমি যিবোৰ সেন্টেন্স আমি বৰ্তমান কৰি থকা বা বৰ্তমান প্ৰেজেন্ট টাইমত চলি থকা বা ঘটি থকা বুজায় তেনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইউজ কৰোঁ। যেনে মই ভাত খাই আছো, মই গুৱাহাটীলৈ গৈ আছো, মই কাম কৰি আছো, মই খেলি আছো। This kind of sentence we should write in present continuous tense. এনেকুৱা ধৰণৰ বাক্যবিলাক আমি present continuous tenseত লিখিব লাগে। এতিয়া কথা হ'ল present continuous tense আমি কেতিয়া ব্যৱহাৰ কৰিম? present continuous tense ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি চাব লাগিব যে একচনটো ভাৰ্বটো কামটো ঘটি আছে নে ঘটি গ'ল নে ঘটি থাকে। এই বস্তুটোৰ ওপৰত আমি এই সাম্যক জ্ঞানখিনি আমাৰ থাকিব লাগিব আৰু অৰ্থটো মিনিংটো আমি বুজি পাব লাগিব। বুজি পোৱাৰ পিছত আমি সেন্টেন্সটো কোনটো টেন্সত আছে সেইটো টেন্সৰ ফৰ্মত আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰি দিলে সেন্টেন্সটো কাৰেক্ট হৈ যায়। যেনে ধৰক ফৰ এক্সাম্পল আমি ক'বলৈ গ'লো হি বৰ্তমান ফুটবল খেলি আছে। আমি ইংৰাজীত ক'বলৈ যাওঁতে কি ক'ম? হি ইজ প্লেইং ফুটবল। মই ভাত খাই আছো, আই এম ইটিং ৰাইচ। এই ক্ষেত্ৰত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যেতিয়া আমি ব্যৱহাৰ কৰিবলৈ যাওঁ তেতিয়া আমি এটা বস্তুৰ ওপৰত জ্ঞান থাকিব লাগিব যে বি ভাৰ্ব। সো বি ভাৰ্ব এতিয়া কি আমি জানিব লাগিব। বি ভাৰ্ব মিন্স আমি আপোনালোকে হয়তো জানে বি ভাৰ্ব এম ইজ আৰ ইন দ্য প্ৰেজেন্ট ফৰ্ম, এম ইজ আৰ ইন দ্য পাষ্ট ফৰ্ম, ৱাজ ৱেৰ, এইকেইটা আমি ইউজ কৰিব লাগে। প্ৰেজেন্ট ফৰ্মত ইউজ হয় এম ইজ আৰ। ফৰ এক্সাম্পল আই লগত এম ইউজ হয়, হি চি লগত ইজ ইউজ হয়, আৰু যিবিলাক প্লুৰেল নাম্বাৰ হয় ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, হোৱাট এভাৰ ইট ডাজেণ্ট মেটাৰ, প্লুৰেল নাম্বাৰ হ'লেই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আৰ ইউজ হয়। এই বস্তু সদায় মনত ৰাখিব। আৰু আপোনালোকৰ যদি কিবা অসুবিধা হয় এই বস্তুখিনি আপোনালোকে এখন নোটবুকত নোট কৰি ৰাখক। ইন ফিউচাৰ আপোনালোকে ভিডিঅ'টো চাৰ্চ কৰা সলনি বা আপোনালোকৰ কিবা অসুবিধা কিবা প্ৰব্লেমত পৰিলে লগে লগে নোটবুকখন উলিয়াই আপুনি চাব পাৰিব। আৰু বাকীকেইটা টেন্সৰ বিষয়েও মই নেক্সট টাইমত আনি আছো, নেক্সট উইকত আনি আছো। গতিকে আপোনালোকে এখন নোটবুক ৰেডি কৰি লওক, নোটবুকত গোটেই কথাখিনি নোট ডাউন কৰি যাওক। আৰু নোট ডাউন কৰি যোৱাৰ ফলত কি হ'ব, আপোনাৰো জ্ঞান বাঢ়িব, আপোনাৰ মনত ৰ'ব, আৰু আপুনি যাতে ভৱিষ্যতে যিকোনো এটা বস্তু বিচাৰি হাবাথুৰি খাবলগীয়া নহয়, আপুনি আপোনাৰ নোটবুকতে সকলোখিনি পাব পাৰে। এতিয়া বন্ধুসকল আমি আহোঁ টেন্সটোৰ জ্ঞানৰ ওপৰত। এতিয়া আমাৰ কথা হ'ল আমি বি ভাৰ্ব ক'ত ইউজ হয়, বি ভাৰ্ব কি লাগে জানি ল'লোঁ, আমি কোনবিলাক বাক্যৰ ক্ষেত্ৰত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখিম সেইটো জানি ল'লোঁ। এতিয়া আহিলে আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস কেনেকৈ গঠন হয়, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এটা কেনেকৈ আমি লিখিব পাৰোঁ। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এটা লিখিবলৈ যাওঁতে আমি ফাৰ্ষ্ট টাইম যিটো ছাবজেক্ট যাৰ বিষয়ে কোৱা হ'ব তাৰ লগত কি বি ভাৰ্ব আহিব সেইটো জানি লওঁ। অলৰেডি মই ক'লোঁ কাৰ লগত কি বি ভাৰ্ব আহে। সো ফাৰ্ষ্ট টাইম লাগি গ'ল আমাক এটা ছাবজেক্ট, ছেকেণ্ড টাইম লাগিলে এটা বি ভাৰ্ব। বি ভাৰ্বটো হ'ব কি এম ইজ আৰু আৰ। এম ইজ আৰৰ ভিতৰতে যিকোনো এটা বি ভাৰ্ব লাগিব, ঠিক আছে। তাৰ থাৰ্ড টাইমত আহিলে আমাৰ কি ভাৰ্ব। ভাৰ্বৰ কি হ'ব, ভাৰ্বটো আপোনাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কন্টিনিউয়াস ফৰ্মত থাকিব। কন্টিনিউয়াস ফৰ্মত থাকিব মানে আপোনাৰ আই এম ৱৰ্কিং, হি ইজ গোয়িং, তেনেকৈ মানে ভাৰ্বটোৰ লগত আই এন জি, যিটো আমি অসমীয়া ভাষাত আই এন জি বুলি কওঁ, আই এন জি যোগ হৈ থাকিব। ডেট মিনছ ইটছ কল্ড কন্টিনিউয়াস ফৰ্ম অফ এ ভাৰ্ব।
তাৰপিছত আমাৰ ৰাখি গ'ল যিকোনো অবজেক্ট এনি আদাৰ বাকীখিনি আহি থাকিব মেইন বস্তু হৈ গ'ল আমাৰ জানিবলগীয়া সাবজেক্ট প্লাস ভি ভার্ব প্লাস ভার্ব ইন আইএনজি ফর্ম এন্ড অবজেক্ট এই বস্তুটোৱে হ'ল এই কথাকেইটা হ'ল মেইন বস্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আৰু এটা জানিবলগীয়া কথা হ'ল যে আমি কিছুমান বাক্যৰ ক্ষেত্ৰত কিছুমান বাক্যৰ নহয় কিছুমান ওয়াৰ্ডৰ ক্ষেত্ৰত শব্দৰ ক্ষেত্ৰত আমি কন্টিনিউয়াস ফৰ্ম ইউজ কৰিব নোৱাৰো যেনে মই তেখেতক 5 বছৰ ধৰি চিনি পাওঁ I am knowing him for last 5 years এটো কেতিয়াও হ'ব নোৱাৰে নো ভাৰ্বৰ লগত কেতিয়াও কন্টিনিউয়াস ফৰ্ম নাহে ফৰ জাস্ট মই এটা এক্সাম্পল দিছো বাকিখিনি আপোনালোকে ইন ফিউচাৰ পাই যাব লাহে লাহে পাই যাবগে যিমানে শিকি যাব সিমানে পাই যাব নো ভাৰ্বৰ লগত কেতিয়াও আইএনজি ফৰ্ম নহয় সো আমি লিখিব লাগিব he is known to me for 5 years মই তেখেতক 5 বছৰ ধৰি চিনি পাওঁ এনেকুৱা বাক্যৰ ক্ষেত্ৰত অকমান সাৱধান হওক এনেকুৱা ওয়াৰ্ড কিছুমান বাছি লওক যিখিনি ওয়াৰ্ড কেতিয়াও কন্টিনিউয়াস ফৰ্ম নহয় সেই ওয়াৰ্ডখিনি বাছি লওক আৰু তাৰ বিভিন্ন প্ৰকাৰৰ আপুনি সেন্টেন্স বহুত জায়গাত পাব গুগলত সাৰ্চ কৰক বিভিন্ন বুক বিভিন্ন ম্যাগাজিন পঢ়িবলৈ আৰম্ভ কৰক আপুনি বিভিন্ন ধৰণৰ ওয়াৰ্ড পাব যিবিলাক কেতিয়াও কন্টিনিউয়াস ফৰ্ম নহয় মই এটা জাস্ট এক্সাম্পল দিলো নো সো फ्रेंड्स আজিৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইমানেই যদি আপোনালোকে ভাল পালে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু নেক্সট ভিডিওখিনি পাবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো फ्रेंड्स thank you for watching the video and take care of it